Hello everyone, welcome to Mom and Daughter channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমিতো ভালে আছো। আজি ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো মানে খুবেই ঠাণ্ডা লাগিছে। ৰ'দত আছিলগে মূৰটো ধুলো, ধুই মানে চুলিখিনি অকমান ৰদাই পেলাই আহিছো। এয়া ভাবিছো আজি অকমান হেনা কৰিম বুলি। তাৰ পিছত এনেকৈ আৰু দিনটো আৰু কি কৰোঁ আৰম্ভ কৰোঁ মানে কেনেকৈ কি কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আজি কিন্তু ব্লগও নহয় ভিডিঅ'ও নহয় আকৌ দেই। এনেকুৱা কিবা কিবি কেইটামান আছে আৰু আপোনালোকে চাব। যোনখিনি পাৰো সেইখিনি দেখাম আৰু। আজি আচলতে আৰম্ভণিতে কেইটামান কথা কওঁ। ভিডিঅ' ইমানখিনি নতুন যদিও নতুনকৈ ভিডিঅ' বা ব্লগ ষ্টাৰ্ট কৰিছোঁ যদিও আচলতে মানে সকলোৰে পৰা ইমান মৰম পাইছোঁ, মানে সহায় সহযোগিতা পাইছোঁ, খুবেই ভাল লাগিছে। সেইকাৰণে মানে আগলৈও কাম কৰি যাবলৈ এনেকৈ উৎসাহ দি থাকিব আৰু যদি এনেকৈ আপোনালোকৰ আশীৰ্বাদত যদি আগবাঢ়ি যাওঁ মোৰো ভাল লাগিব। আৰু সকলোখিনিতো অকল আপোনালোকৰ কাৰণেই, ভাল ভাল কমেণ্টবোৰ পোৱাৰ কাৰণে আৰু ভাল লাগিছে। এনেকৈ সদায় যেন উৎসাহ দি থাকে, অন্ততঃ লাইক এটাটো কৰিব। আমি যিয়ে নহওক অকণমান এনেকৈ আগবাঢ়ি যাব বিচাৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা সদায় কামনা কৰোঁ। আমি চেষ্টা কৰিছোঁ যিমানটো পাৰোঁ আৰু আপোনালোকে জানে কেনেকুৱা হৈছে। চ' ব'লক আজি ব্লগটো আৰম্ভ কৰোঁ। ব্লগো নহয় ভিডিঅ'ও নহয়, সেইটো আৰম্ভ কৰোঁ ব'লক। আজি চুলিখিনি মানে হেনা কৰিলোঁ, মানে মই জেতুকা দেই, নিজৰ ঘৰত মোৰ জেতুকা এজোপা লগাই লৈছিলোঁ। তাৰ পৰা ভাবিলোঁ মই বেছিকৈ কেমিকেল বোলো ইউজ নকৰোঁ, তাৰে মাহেকত অন্ততঃ মোৰ কাৰণে ধুনীয়া জোখত পাতকেইটা ওলায় আৰু সেইকাৰণে এনাটো কৰাৰ পাছত আজি কিবা এটা ভাল লাগিছে। চুলিখিনি চুই থাকিবই মন গৈছে। আপোনালোকেও চব স্মুথ, কিন্তু হেৰি জেতুকাখিনি পিচি যিমানেই মিহিকৈ নিপিচক লাগিলে এটা কথা কিন্তু ঠিক, কষ্ট হয় ধোৱাৰ পাছত অকণমান চাফা কৰিবলৈ কষ্ট হয়। খালি মানে শুকাব লাগিব, তেতিয়াহে অলপ হেৰিখিনি চাফা হয়, নহ'লে অলপ লাগিয়ে থাকে। কিন্তু মোক খুবেই ভাল লাগিছে। আপোনালোকেও চব এয়া মায়ে বনাই আছে পকৰি। ঠাণ্ডা দিনত পকৰি খাই এনেও ভাল লাগে। এয়া আৰু ইয়াত দিছে খাওঁ, আৰু তাৰ লগত খাবৰ কাৰণে চাটনি অকণমান চেলত কৰি দিছে। এয়া মা কিহে দি বনাইছে কৈ দিয়ে আকৌ ডাঙৰকৈ। মচুৰ দালি, আদা নহৰু, মান ধনিয়া পাত, কেঁচা জলকীয়া আৰু ভেদাইলতা পাত, আৰু নিমখ চিমখটো আপোনালোকে জানেই, সেইটোতো দিবই লাগিব। এয়া কেইটামান দিছে, ছটা দিলে আৰু অকণমান লুটিয়াই দিব হ'ল সেইকেইটা। গৰম গৰম পকৰি আৰু ঠাণ্ডাৰ দিনত মজা লাগে খাই, এইটোতো বেষ্ট কম্বিনেশ্যন আৰু। এয়া বনি আছে, এয়া পকৰি বনি আছে। প্ৰথম যোনখিনি বনাইছিলোঁ এইখিনিৰ কাহিনী চৈ দিয়া। এয়া এয়া কিমান ধুনীয়া হৈছে চাওক আপোনালোকে। এইখিনি মানে ইমানেই টেষ্টি হৈছে নহয়, মই কৈছোঁ নহয়, আৰু খাই লাগি থাকে। কিন্তু এতিয়াহে নাখাওঁ, একেবাৰে পিছতে খাম চাহৰ লগত। এয়া আমাৰ পকৰি বনাই ৰেডি, চাহৰ লগত এতিয়া পকৰি খাব লাগে। আৰু এয়া চাটনি। এয়া আজি আমাৰ প্ৰতীক্ষাই এতিয়া মেগী বনাব। আজিকালি আৰু সকলোবিলাক অলপ বনাবলৈ দিছোঁ। অৱশ্যে মেগী তাই সদায়ে বনায়, কিন্তু বেলেগ ধৰণে বনালে অকণমান সময় লাগে বাৰু। এনেকৈ চিম্পুলি বনালে ইমান টাইম নালাগে, কাৰণ তাহাঁতি নিজেই বনাই খাব পাৰে আজিকালি। আৰু এৰি দিছোঁ, এতিয়া ধুনীয়াকৈ বনাব আৰু। এয়া তাই এতিয়া মেগী ষ্টাৰ্টিং কৰিছে, উঠাইছে। বেলেগ মছলা আকৌ ঢালিব নালাগে দেই, সেয়াই হৈ যাব। মই এনেও মছলা এক্সট্ৰা মছলা নালাগো। হৈছে কেনে নাই হোৱা। এয়া আমাৰ মেগী বইল হৈ গ'ল। এতিয়া আমি চুপকৈ খাম, সেইকাৰণে পানী অকণমান ৰাখি দিছোঁ। এয়া বাকি লৈছোঁ আমি।
প্ৰথম একেটাকে বাকি লৈছোঁ নহ'লে এটা কম এটা হয় এয়া মেগী তৈয়াৰ হৈ গ'ল এতিয়া খাবহে লাগে আৰু এয়া এটা ডাঙৰ চাইজৰ আলু লৈছোঁ সিজাই লৈছোঁ আৰু লগতে দুটা বিলাহী সিজাই লৈছোঁ আৰু এতিয়া বিলাহী দুটা এই ওপৰৰ এই বাকলিটো লাহেকৈ আঁতৰাই ল'ম তাৰপাছত এইটো ভালকৈ মানে হেৰি কৰি ল'ম দুইটাই তেনেকৈ আঁতৰাই লৈ পেলাই এইটো আমি ভালকৈ ক্ৰেছ কৰি এনেকৈ তাৰমানে হেৰি কৰি ল'ম ভালকৈ এইখিনি ক্ৰাছ কৰি গুড়ি কৰি ল'লোঁ ইয়াৰ পাছত আচলতে আজি সৰু মাছৰ আলু আৰু বিলাহীৰ এটা বেলেগ ধৰণৰ ৰেচিপি বনাম বুলি ভাবিছোঁ সকলোৱে খায় তথাপিতো মানে তাৰপিছত তাৰ কাৰণে এয়া লৈছোঁ অকণমান পিঁয়াজ এফালমান পিঁয়াজ আৰু অকণমান আদা কুটি লৈছোঁ আকৌ নহৰু অকণ কুটি লৈছোঁ এয়া তেজপাত এটা ইলাইচি দুটা লং এটা আৰু জিৰা গুড়ি গোটা জিৰা কেইটামান তাৰপিছত এতিয়া বনাই যাম চাব আমি তেল অকণমান দি দিলোঁ কেৰাহীত তেল দিলোঁ এতিয়া আমি তেজপাত লং ইলাইচি আৰু গোটা জিৰা দি দিছোঁ চেনিখিনি ব্ৰাউন হোৱাৰ পিছতে দিব পিঁয়াজখিনি দি দিছোঁ গেছটো একেবাৰে সিমত ৰাখিব নহ'লে মছলাখিনি জ্বলি যাব জ্বলি যোৱা চান্স থাকে একেবাৰে কম ফ্লেমত মানে একেবাৰে ল' ফ্লেমত আলুখিনি এড কৰি দিছোঁ ভালকৈ মিক্স কৰি লৈছোঁ আলুখিনিৰ লগত এতিয়া পানী দি দিছোঁ আমি গৰম পানী দি দিছোঁ নিজৰ আন্দাজ মতে মাছখিনি আগতে ফ্ৰাই কৰি থৈছিলোঁ হাফ ফ্ৰাই কৰি থৈছোঁ এয়া ঢাকোনটো অকণমান মাৰি দিম এতিয়া ঢাকোন মাৰি মাছখিনিৰ পৰা সিজি যোৱাকৈ আৰু মানে জোলটো ভাল লগাকৈ যেতিয়া জোলটো সোৱাদ হ'ব তেতিয়া অলপ টাইম সিজাই থাকিম আমি
দিনটো এনেকেই আৰু বিশেষকৈ চুলিত হেৰিখনৰ কাৰণে গোটেই দিনটো বহুত টাইম বৰবাদ হৈ গ'ল, মানে বহুত টাইম এনেই গ'ল। তথাপিতো কাম কৰি আছিলোঁ। সৰু মাছ ফ্ৰাই কৰিলোঁ, দালি বনালোঁ আৰু ভাত আৰু সৰুকৈ কিবা এটা ভাজি বনালোঁ আৰু তেনেকেই আৰু খালোঁ আৰু। আমাৰ হেৰিয়ে এইটো কি বুলি কয়, এইকাৰণে সৰু আলু ফ্ৰাই কৰিলোঁ। তাই খুবেই ভাল পায় সৰু আলু খাই। আমি ব্ৰকলি ফ্ৰাই কৰিছিলোঁ কাৰণে তাই নাখায় আৰু সেইকাৰণে তেনেকৈ দিনটো খালোঁ ভাত সাজ। তাৰপাছত পাছবেলা অকণমান কাপোৰ এযোৰ আনিবলৈ ওলাই গ'লোঁ। তাৰপৰা আৰু কেইটামান শ্বেয়াৰ কৰা নহ'লে বাৰু, কেইটামান বজাৰ কৰিলোঁ। তাৰপৰা ভাবিছোঁ কথা এটা বেলেগ, মানে এইফালে যোৱা কথা পাতিছোঁ। সিদিনা কৈছিলোঁ হয়তো মোৰ মহাজন ঢুকোৱাৰ কথা, লখিমপুৰ যামগৈ। কালিলৈ ভাবিছোঁ মাজুলী যাম, মাজুলীৰ পৰা মাক লৈ আৰু ভণ্টিও যাব মোৰ লগত, আমি লখিমপুৰ যাম। তাত কি হয় কি নহয় আপোনালোকক দেখাই থাকিম আৰু আপোনালোকেও চাই থাকিব। বাকী ব্লগটো আৰু কি ক'ম, তুমি কিবা কোৱা যদি কোৱা। আজিৰ ব্লগটো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যোনসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আৰু অন্য এটি ব্লগত লগ পাইছোঁ, বাই।